দুটা কাম পাইছো হেগিটাকে থৈ দিছো পুতুকনহতে খাব অঞ্জলি বাইদেউ বতৰটো দেখোন ভালেই নহয় বতৰৰ পৰা উপায় নাইকিয়া হৈছে আৰু বৰষুণ আনেহে লাগে এৰা নিমখ অলপ দি থৈহে দিব লাগিব দুটা পকাম পাইছো দুইটাই খাবিগে যা মই যাওঁ দে পুতুকনা দিওঁগে যা পুতুকন আম খাবি নি কি হলো তোৰ মন নাই আছে যে মই এটা কথা ভাবিছো জানানে মই ডাক্তৰ হ'ম বুলি যে মোৰ এটা সপোন আছিল মই আৰু ডাক্তৰ নহওঁ বুজিছ মই বুজিছো তই ভয় খাইছ ভয় খাইছো তো সেইদিনা টিভিত দেখা নাই নে মানুহ সোপাই ডক্তৰজনক কিমান পিটিলে অকল সেইজনকে নে আৰু বহুত ডক্তৰ নাৰ্ছে মাৰ খাব লগা হৈছে আমাৰ ককায়ে কৈছে মানুহৰ মৰম চেনেহ নাইকিয়া হৈছে সেইবাবে দেশখন ধ্বংস হৈ গৈছে ককাই ঠিক কথাকে কৈছে বুজিছ তই ভয় খালে নহ'ব তই মানুহৰ কাৰণে দেশৰ কাৰণে এজন উপযুক্ত ডক্তৰ হ'বই লাগিব তোৰ সপোন পূৰাব লাগিব বা তই ঠিকে কৈছ মোৰ সপোন মই পূৰামেই এতিয়া আম খাওঁ বৈ বা কবিতা এটা যে আছিলে গাচোন গা গাইছো আমি যেতিয়া ডাঙৰ হ'ম কৰিম ডাঙৰ কাম দেশ বিদেশৰ কথা শিকিম ৰাখিম দেশৰ নাম পিছকন গা আকৌ কাটিজাকন পাহৰি থাকিলো তই বৰ জমনি দেই বাৰু অঞ্জলি বাইদেউ মই এতিয়া যাওঁ ঘৰত কাম আছে যে কাইলৈ আহিম বাৰু যোৱা কতনো মৰিলেগে এই মানুহজনী মানে অথনিয়াৰ পৰা খবৰ নাই নাই দেখা মাৰক ক'ত মৰিবলৈ গ'ল জানো ভণ্টি ভিতৰতে আছে তাই শুই আছে তাই উঠা আগতে মই মনে মনে নাগেশ্বৰীহঁতৰ ঘৰৰ পৰা আহোঁগে তুমি অকমান ভণ্টিক চাবা দেই এইজনী মানে উঠিলে আৰু দেদা হেৰি মই যাওঁ দেই তুমি চাবা দেই ভণ্টিক মাক জীয়েক দুইজনীয়ে কি এই পেৰপেৰীজনীক মোক গতাই থৈ গ'ল ৰ গৈছো ক'ত মৰিবলৈ গৈছিলি এই অঞ্জলি বাইদেউহঁতৰ ঘৰত আমি দুজনী আচাৰ কৰিছো নহয় তাতে লাগি দিছো অকণমানকো ঘৰত যে এটা পেপা আছে সেইটোকো লৈ যাব পৰা নাই মোৰ হাতত গতাই থৈ গৈছ বুলবুলি আছে নহয় বুলবুলি ক'ত গ'ল এইজনীও তোৰ নিচিনাই কেহে ওলৈ তলৈ ঘূৰি ফুৰিব এতিয়া নাগেশ্বৰীহঁতৰ ঘৰলৈ গৈছে তাইক আহিবলৈ দে তাই বহুত দিন জেওৰা খুটি মাৰ পোৱা নাইতো আজি একদম তাইক যা তই এতিয়া সেইজনী ওচৰলৈ যা হাই ফ্ৰেণ্ডছ মই ফুলেশ্বৰী মোক চিনি পাইছে চাগে অঞ্জলি বাইদেউহঁতৰ ঘৰৰ ওচৰতে মোৰ ঘৰ এয়াই আৰু আমাৰ ঘৰ আপোনালোকক যদি আমাৰ ঘৰৰ আৰু ভিডিঅ' লাগে তেনেহ'লে কমেণ্টত জনাব বাৰু যি কি নহওক আজি আমাৰ খণ্ডটি চাই কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি লওক পটাপট তেতিয়াহে আমাৰ নতুন নতুন ভিডিঅ'বোৰ চাব পাৰিব যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে সেইসকললৈ বহুত বহুত ধন্যবাদ আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম এটা